নমস্কাৰ, আমি মুহূৰ্তত খবৰ দেখছো দৰ্শকসকলক দিবলৈ বিচৰা বিগ ব্ৰেকিং নিউজ। শাসনাধিষ্ঠ বিজেপি চৰকাৰে মিথ্যাচাৰৰ আশ্ৰয় লৈছে, এই অভিযোগ তুলিছে অনুসূচিত জাতি ছাত্ৰ সন্থাই। নিৰ্বাচনৰ দিন চাপি অহাৰ লগে লগে শাসনাধিষ্ঠ বিজেপি দলে কিছুমান বহুৱালি কৰিবলৈ আৰম্ভ কৰিছে আৰু এই অভিযোগ তুলিছে অনুসূচিত জাতি ছাত্ৰ সন্থাই। আৰু আমি এই মুহূৰ্তত অনুসূচিত জাতি ছাত্ৰ সন্থাৰ সম্পাদক পৰকজ্যোতি দাসৰ কিছু মন্তব্য আপোনালোকক শুনাব বিচাৰিছোঁ। আমি দেখা পাইছোঁ যে শাসনাধিষ্ঠ বিজেপি চৰকাৰে কিছুমান মিথ্যাচাৰৰ আশ্ৰয় লৈছে। অনুসূচিত জাতি ছাত্ৰ সন্থা বিজেপিত যোগদান কৰা বুলি কিছুমান ভুৱা অনুসূচিত জাতি মানুহ লগত লৈ তেখেতে কিছুমান মিছা বাতৰি সমাজত প্ৰকাশ কৰিছে আৰু এনেদৰে তেওঁলোকে অনুসূচিত জাতি ছাত্ৰ সন্থাক সমাজত হেয় প্ৰতিপন্ন কৰিবলৈ চেষ্টা কৰিছে আৰু বদনাম খনিবলৈ চেষ্টা কৰিছে। আমি বিজেপি চৰকাৰক সকীয়াই দিব খুজিছোঁ, বিশেষকৈ আমি ৰঞ্জিত দাসক সকীয়াই দিব খুজিছোঁ যে আপোনালোকৰ অনুসূচিত জাতি ছাত্ৰ সন্থাক সমাজত হেয় প্ৰতিপন্ন কৰিবলৈ যি চেষ্টা কৰিছে এয়া সম্পূৰ্ণভাৱে পৰিত্যাগ কৰক, অন্যথা কিন্তু আপোনালোকৰ যে বিপদ সমাগত সেয়া প্ৰায় নিশ্চিত। অনুসূচিত জাতি ছাত্ৰ সন্থাৰ কোনো বিষয়ববীয়া, অনুসূচিত জাতি ছাত্ৰ সন্থাৰ কোনো সদস্যই বৰ্তমান পৰ্যায়লৈকে বিজেপিৰ দলত যোগদান কৰা নাই আৰু কেতিয়াও নকৰে। আৰু এটা কথা স্পষ্ট কৰি দিব খুজিছোঁ যে অনুসূচিত জাতি ছাত্ৰ সন্থাৰ বৰ্তমান সময়ৰ মূল এজেণ্ডাই হ'ল বিজেপি দলক সম্পূৰ্ণৰূপে নস্যাৎ কৰা, সম্পূৰ্ণৰূপে তেওঁলোকৰ শাসনৰ গাদী উফৰাই পেলোৱা। এটা কথা স্পষ্ট, অনুসূচিত ছাত্ৰ সন্থাই তেওঁলোকৰ যি গাদী, তেওঁলোকৰ যি শাসনভাৰ এয়া সম্পূৰ্ণৰূপে আমি উফৰাই পেলাম আৰু উফৰাই পেলাবৰ কাৰণে আমি যিমান দূৰলৈকে যাব লাগে, যিমানখিনিলৈকে কৰিব লাগে, যিটো পৰ্যায়লৈকে যাব লাগে সেইখিনি পৰ্যায়লৈকে আমি যাবলৈ প্ৰস্তুত। আৰু ৰঞ্জিত দাস ডাঙৰীয়াক সকীয়াই দিব খুজিছোঁ যে আপোনালোকৰ এইবোৰ যি কুমানসিকতা, আপোনালোকৰ যি ষড়যন্ত্ৰ, আপোনালোকে যেনেদৰে চৰ্ট চাকৰি কৰি অনুসূচিত জাতিৰ মানুহক বিপথে পৰিচালিত কৰিবলৈ চেষ্টা কৰিছে, এই সকলোবোৰ ত্যাগ কৰক। কোনো সদস্যই অনুসূচিত ছাত্ৰ সন্থাৰ কোনো সদস্যই অনুসূচিত ছাত্ৰ সন্থাৰ কোনো বিষয়ৰ বৰ্তমানলৈকে বিজেপিৰ দলত যোগদান কৰা নাই। আৰু এনেদৰে যদি মিথ্যাচাৰৰ আশ্ৰয় লৈ আপোনালোকে অনুসূচিত ছাত্ৰ সন্থাক ভৱিষ্যতে বিপদে পৰিচালিত কৰিব বিচাৰে, বদনাম সানিবলৈ বিচাৰে, তেতিয়াহ'লে কিন্তু আপোনালোকৰ পৰিস্থিতি অতি বিষম হ'ব। আৰু আগন্তুক নিৰ্বাচনত অনুসূচিত জাতিৰ মানুহে বৰ্তমান প্ৰস্তুত হৈ আছে আপোনালোকক উত্তৰ দিবলৈ, উচিত প্ৰত্যুত্তৰ দিবলৈ।